আজি ইভিনিং টাইমত ওলালোঁ মা আৰু মই দুইজনী বজাৰলৈ। মোৰো আচলতে বজাৰ কেইটামান কৰিবলগীয়া আছিলে, লগতে মাৰো বজাৰ কেইটামান কৰিবলগীয়া আছিলে। সেইকাৰণে ভাবিলোঁ যে দুইজনী লগতে গৈ বজাৰকেইটা কৰি আহোঁ। আৰু মা আচলতে লগত গ'লে কিবা কিবি এটা দাম দৰ কমাবও পাৰে, কিন্তু মই আচলতে অকলে গ'লে একো দাম দৰ কমাব নাজানো। যিটো দাম কয় মই সেইটোতে আচলতে লৈ আহোঁ। আৰু এইফালে প্ৰথমতে মায়ে শাৰী দোকানৰ পৰা কিবা কিবি ফলছ ল'লে, সেইখিনি লোৱাৰ পিছতে মূৰ্তি এজন ল'লে আৰু সকলোখিনি বজাৰ কৰি মেলি এয়া আহি ঘৰ পালোহি। আৰু ঘৰত আহি দেখিছোঁ যে আজি আমাৰ ঘৰলৈ জেঠাইহঁত থকাকৈ আহিছে। আৰু এইফালে সকলোৱে গান লগাই পিনি কিমান নাচিছে দেখিছেনে। এনেও আচলতে ফেমিলিবোৰ লগত থাকিলে বহুত বেছি ফূৰ্তি হয়। যিহেতু আজি জেঠাইহঁত থাকিবলৈ আহিছে, সেইকাৰণে সকলোৱে মিলি অকণমান নাচিছে আৰু ধুনীয়াকৈ ফটো চটো মাৰি মেলি দিলোঁ। আৰু এয়া হৈছে মোৰ জেঠু, আৰু সকলোৱেতো মোৰ পাপাক চিনি পায়। নাচি মেলি হোৱাৰ পিছতে এয়া ভাত খাবলৈ আহিলোঁ। সোনকালে এটা নতুন ভিডিঅ'লৈ আহি থাকিম, আৰু আজিলৈ আহিছোঁ দিয়ক, বাই।